মাছৰ পিচকেইটা হাফ ফ্ৰাই কৰি ল'লোঁ আৰু আমি দুজনে খাম, ল'ৰাইটো এনেও নাখায়, সেইটো কাৰণে ধুনীয়াকৈ আমি জ্বলা চলা দি বনাম। এইফালে পূৰা আদা নাই দিয়া, নহৰু আৰু জলকীয়া পূৰা পেষ্ট কৰি লৈছোঁ। এইফালে সৰিয়হ, এইফালে বজাৰৰ বস্তু উলিয়াবলগীয়া আছে, এইখিনি উলিয়াই লওঁ। তাৰমানে ইয়াতে চজিনা কেইডালমান আছিলে, চজিনা দি দিওঁ বুলি ভাবিছোঁ। চজিনা এইখিনি পিছত কট লগাই থাকিম, এতিয়া চজিনা কেইডাল দি লওঁ। এইফালে শাকো হৈ থাকিব মই ধুনীয়াকৈ, তাৰপিছতে শাকো হৈ থাকিব, এইখিনিত কট লগাব পাৰিম। বৰ বেছিকৈ নিদিওঁ, 3-4ডালমান দি দিওঁ। ঘৰৰ ওচৰতে বিয়া এখন আছে আৰু ৰাতিলৈ যাব লাগিব আমি, মানুহজনে বোলে নাযায়, সেইটো কাৰণে তেওঁৰ কাৰণে ৰাতিলৈ হোৱাকৈও বনাই থৈ গৈছোঁ। এয়া চজিনা গুচাই আছোঁ। এতিয়া নতুন নতুন চজিনা আৰু খাব লাগে, চজিনা খালে বোলে বসন্ত ৰোগে দেখা নিদিয়ে। সেয়া চজিনাক ল'ৰাকো খুৱাবলৈ পাৰিলে ভাল। আমাৰ পিছে আজি দাইলত দিবলৈ পাহৰিলোঁ। এইবিলাক মাছৰ জোলকণ নাখাব তাহাঁতি, পিছত আকৌ বনাই দিম এদিন। আৰু এতিয়া কোমলীয়া কোমলীয়া হৈ থাকোঁতে খাবলৈ ভাল। ইলিচ মাছটো বহুত দিনৰ মূৰতহে খোৱা হয়, মানে সহজতে পোৱা নহয় যে। আজি পালে ঘপককৈ, তেওঁ লৈয়ে আহিলে। মাছ খাই খুব ভাল পায় আৰু মাছ যিমান দাম হওক কোনো কথা নাই, কিনিবই। মই কিন্তু মাছ খাই ইমান ভাল নাপাওঁ। এই সৰিয়হ দি মাছটো বনালে খুব ৰিচত বনাব লাগে, পটককৈ তিতা হৈ যোৱা হেৰি থাকে। প্ৰথমতে জলকীয়া আৰু নহৰুখিনি দি লৈছোঁ, এতিয়া পিঁয়াজ দিম। উলিয়াই ল'বলৈ নহ'ল আৰু এনেকৈ দি দিছোঁ। লোহৰ কেৰাহীত বনাই ভাল লাগে আৰু তেলৰ ব্যৱহাৰ মই খুব কম কৰোঁ, আপোনালোকে দেখিছে অলপ দিছোঁ, আৰু কিন্তু অকণমান জলকীয়া দি দিছোঁ। এইটো তীখা লাল, অকণমান জ্বলা হ'ব বুলি ভাবিছোঁ। আৰু চজিনা কেইডাল এতিয়াই দি দিওঁ, অকণমান ভাজ খালে খাবলৈ ভাল লাগিব। মানে জানা যদি নিজে বনাব লাগে, মুখেৰে পেট পেটাই থাকিবা।